মই সেইখন ঘৰলৈ নাযাওঁ বুলি কৈছোঁ নহয়, নাযাওঁ। এতিয়া মোক সেইখন ঘৰলৈ যাবলৈ জোৰ কৰি নাথাকিবা। অ' তইনো সেইখন ঘৰৰ পৰা কেলৈ গুচি আহিলি? তোৰনো বিয়া দিয়া হৈছিলেনো কিমান দিননো? মানুহে এতিয়া চবেই আৰু ভাল নালাগে নহয়। শুনা, শাহুমাই মোৰ লগত কি কৰিলে? হেন্দুই, অ' হেন্দুই, হেন্দুই। জহন জাতি মোতকো নুশুনা হ'ল নি হেৰৌ? কোননো বতাহিনী ইমান চিঞৰিছিলো শুনাই নাই নে? শুনাই নাই পাই। মই পিছফালে কাম কৰি আছিলো, ইমান কাম হেৰো, গৰু ছাগলী গোবৰৰ পৰা আদি কৰি গোটেই বন্ধা মেলা এখন মোৰ ওপৰতহে, গম পাইছ নাই? আহ বহি আহ বতাহি, দে 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 বহিছো। ক'বলৈ গৈছিলি নে কি? ইয়ালৈকে আহিছো নচালি চাবলৈ। হয় নি? ঘৰত গম পালি নে কি নচলি আনিলে বুলি? পালো আকৌ, সেইকাৰণে আহিছো। খোৱা বোৱা কৰি আহিলি নে? খোৱা বোৱা কৰি জহন জাতি মেনকা আকৌ আজি কামৰ পৰা ঘৰৰ পৰা ওলাবই নোৱাৰে হেনো। বোৱাৰী আনিলে বেছিহে কাম হ'ব। সেইটো হয় বাৰু, ক'বলেহে। অকলে থাকোতে তই যিমান জোললৈ যাব পাৰিবি, এই বোৱাৰী আনিলে তই কলৈকো যাব নোৱাৰ। বেছিহে কাম হয় তোৰ ঘৰত, এটো তলত বেছিহে ফাঁচ লাগে সেইবোৰ অনাৰ লগে লগে। বোৱাৰীজনী পিছে কেনেকুৱা পাইছ? বোৱাৰী এতিয়া ভালেই দেখিছো। আমাৰ ডাঙৰজনী গতে নহ'লেই হয় আৰু, যিহে লাং পাতিও আমাৰ ডাঙৰজনী, তাই গতে নহ'লেই হয়। মাত তেতিয়াহ'লে চাই যাওঁ নচালি। বোৱাৰী আলহী আহিছে, আছোন এইফালে। এনেই শুনাই নাই নে কি? আছোন মই মাত থৈ আহোঁ দেই। যা যা। মাত থাকিলেও নুশুনে নহয়, আজিকালি ছোৱালীহে এইবোৰ। খুৰীদেউ বহিছে। খুৰীদেউ বুলি ক'লি যে চিনি পালি জানো? মায়ে কৈছিলে খুৰীদেউ আহিছে বুলি। হ'ব আই, মোক সেয়া চেয়া কৰি দিব নালাগে আৰু, মই এইবোৰ এনেও ইমান নিয়ম নীতিবোৰ ভাল নাপাওঁ। পিছে কেনেকুৱা পাইছা? বৰ্তমান থাকি ভালে পাইছো আৰু এতিয়া। শাহুৱে আকৌ বৰ চোকা, টিচ দিব পৰাটোহে লাগে। বতাহি নচালে পিছত কেনেকুৱা দেখিলি এতিয়া? ভালেই দেখিছো, কথা বতৰা ভালেই পাইছো বাৰু। ময়ো এতিয়া বাৰু ভালেই দেখিছো, বেয়া দেখা নাই। এতিয়া মিলি জুলি থকাটোহে লাগে। ভাত পানী বুছে কি কৰিলি? খালি নে বনাবিহে? মই গায়ে ধোৱা নাই, ভাত পানী বনাব নাই। এতিয়া দুজনীকে বোৱাৰী থাকোঁতে বা আকৌ মই ভাত পানী বনাবলৈ আছে নি? বনাই খোৱালেও খুৱাব, নোখোৱালেও নাই আৰু। অহা কেইদিন হৈছিলে ভাত পানী টেটুত আহিছো যেতিয়া কৰি মেলি খাবই লাগিব আৰু। আজি পিছে কি বনাম বুলি ভাবিছ? কালিয়ে মাছ অকণমান আছে, কচুৱে বিলাহীয়ে তাকে থুপথুপিকে বনাম। খালি কিবা ভুল ক'লো নি মই? কচু বিলাহী নাম নলবিয়েই। কচু হ'ল তোৰ শহুৰৰ নাম, বিলাহীটো মতা। শাহুৰে শুনিলে তোক ল'ব আৰু। আজি মই আছিলো কাৰণে তই মই নাজানোৱেচোন, মোকচোন এও কোৱা নাই আমাৰ। এতিয়া গম পালি নহয়, আজিৰ পৰা সেইবোৰ নাম নকবি আৰু। নকওঁ আজি আপুনি নহা হ'লে হ'ব চাহখন দেখি মোৰ অহা বহুত সময় হ'ল। যাওঁ দেই, মই লগাই থৈ আহিছো, কি হয় হ'ব। তই কাপোৰকে মেলি থাকিবি আজি, ভাত পানী দিবি নে নিদিয়ে? তোৰ কাম এইবোৰে নি অকল? ভাত পানীকেইটা বনাই পেলাই সোনকালে খুৱাই বোৱাই আজৰি কৰোঁ, মানুহক সেইবোৰ খবৰ নাই। অকল কাপোৰকেইটাকে মেলি থাকা, কোৱাটোকে কৰি থাকা,
নহয় আজি এখন ভাজিয়া ভাত খাবলৈ। দেউতাকে আমাজনকে কাটি কুকাৰত বহাই থৈছোঁ, লগতে মাছ অকণো দি দিছোঁ। কি কলি তই? তই কি কলি? তই মোৰ মানুহটোকে ল'ৰাটোকে তই সিজাই খালি। তই কি কৰিলি অখনো? তই কি কৰিলি তই? কি হ'ল মা, কি হ'ল? মই কিবা নক'বলগীয়া কথা ক'লো নি? তই মোৰ মানুহটোকে ল'ৰাটোকে কুকাৰত সিজাই বইল কৰি খালি। তই কৰিলি কি কৰিলি বুলি ক'বলৈ আহিছ হা? তই মোৰ ঘৰৰ পৰা এতিয়া ওলা বুলি খাই বোৱাৰী মোক নালাগে ন। ল'ৰা মোৰ চোপা নালাগে। ঐ মা, হে কি হ'ল? তহঁতৰ কাহিনী শুনি আৰু মোৰ কিবাহে লাগিছে আৰু। মই তোমাক নকওঁ বুলি ভাবিছিলোঁ।